হেল্ল' অসমবাসী ৰাইজ টপ 10 আছামিছৰ আমাৰ আজিৰ ভিডিঅ'টোত সৰ্বাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা 10খন অসমীয়া চিনেমাৰ সবিশেষ লৈ মই উপস্থিত হৈছোহি আপোনালোকৰ ওচৰত। আমাৰ আজিৰ তালিকাখনৰ 10 নম্বৰ স্থানত থকা চিনেমাখন হ'ল দূৰদৰ্শন এটি যন্ত্ৰ। যতীন বৰা, প্ৰস্তুতি পৰাশৰ, উৎপল দাস, প্ৰসেনজিৎ, মুন্মী ফুকন ইত্যাদি জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখনে সৰ্বমুঠ 90 লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আমাৰ আজিৰ তালিকাখনৰ 9 নম্বৰ স্থানত থকা চিনেমাখন হ'ল হিয়া দিয়া নিয়া। যতীন বৰা, ৰবি শৰ্মা, নিপন গোস্বামী, মৃদুলা বৰুৱা, প্ৰাঞ্জল শইকীয়া, চেতনা দাস ইত্যাদি প্ৰসিদ্ধ অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল 2000 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই চিনেমাখনে সেইখিনি সময়ত যিমানখিনি টকা সংগ্ৰহ কৰিছিল তাৰ বৰ্তমান সময়ত মূল্য প্ৰায় 1 কোটি টকা হ'ব। তুমি কিয় কৈছিলা তোমাৰ লগত তোমাৰ ঘৰলৈ যাব? তাৰ মানে কি? মানে তো যিয়েই নহওক কথাটো মই কেৱল এটা খেলৰ খাতিৰতে কৈছিলো। আমাৰ আজিৰ তালিকাখনৰ 8 নম্বৰ স্থানত থকা চিনেমাখনেই হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া চিনেমা জয়মতী। জয়মতী ৰিলিজ হৈছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। আৰু সেই সময়তে এই চিনেমাখনে সংগ্ৰহ কৰা মুঠ ধনৰাশিৰ পৰিমাণ আছিল প্ৰায় 24,000 টকা, যাৰ মূল্য বৰ্তমান সময়ত প্ৰায় 1 কোটি 48 লাখ টকা হ'ব বুলি অনুমান কৰা হয়। জয়মতীৰ বিষয়ে ভৱিষ্যতে কোনোবা এটা ভিডিঅ'ত আমি নিশ্চয়কৈ বহলাই আলোচনা কৰিম। যদি আপোনাৰ চৰণত ভক্তি আছে মোৰ আশীৰ্বাদত অনাহত সকলো বিপদৰ পৰা ঈশ্বৰে ৰক্ষা কৰিব। আমাৰ আজিৰ তালিকাখনৰ 7 নম্বৰ স্থানত থকা চিনেমাখন হ'ল প্ৰিয়াৰ প্ৰিয়। জুবিন গাৰ্গ, গুঞ্জন ভাৰদ্বাজ, অনুৰাধা বৰগোহাঁই তথা প্ৰাঞ্জল শইকীয়াৰ দৰে প্ৰসিদ্ধ অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল 2017 চনৰ 10 নৱেম্বৰ তাৰিখে। আৰু এই চিনেমাখনে 1 কোটি 80 লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আমাৰ আজিৰ তালিকাখনৰ 6 নম্বৰ স্থানত থকা চিনেমাখন হ'ল তুমি আহিবানে। ৰবি শৰ্মা, বৰহাৰাণী বিষয়া, গুঞ্জন ভাৰদ্বাজ, মুন্মী ফুকন ইত্যাদি অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল 2017 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে। আৰু এই চিনেমাখনে 1 কোটি 94 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। বহুত দূৰলৈ গুচি গ'ল, ঘূৰি অহাৰ বাটটো বন্ধ হৈ গৈছিল। মই জনাই নাছিলো জানো, তই অহাৰ পাছতহে আইতাই ক'লে। আমাৰ আজিৰ তালিকাখনৰ 5 নম্বৰ স্থানত থকা চিনেমাখন হ'ল ৰামধেনু। যতীন বৰা, প্ৰস্তুতি পৰাশৰ, উৎপল দাস, নিশিতা গোস্বামী ইত্যাদি প্ৰসিদ্ধ অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল 2011 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই চিনেমাখনে সৰ্বমুঠ 2 কোটি 4 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। আমাৰ আজিৰ তালিকাখনৰ 4 নম্বৰ স্থানত থকা চিনেমাখনেই হ'ল মিছন চাইনা। জুবিন গাৰ্গ, পবিত্ৰ ৰাভা, দীপলিনা ডেকা তথা ত্ৰিদীপ লাহনৰ দৰে অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল 2017 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে। আৰু এই চিনেমাখনে সৰ্বমুঠ 6 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। Soldiers, live for something, die for something. Jai. আমাৰ আজিৰ তালিকাখনৰ 3 নম্বৰ স্থানত থকা চিনেমাখনেই হ'ল ডক্টৰ বেজবৰুৱা 2। আদিল হুছেইন, জুবিন গাৰ্গ, নিপন গোস্বামীৰ দৰে দমদাৰ অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল এই বছৰৰে 3 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই চিনেমাখনে সৰ্বমুঠ 7 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। আমাৰ আজিৰ তালিকাখনৰ 2য় স্থানত থকা চিনেমাখনেই হ'ল কাঞ্চনজংঘা। জুবিন গাৰ্গ, ত্ৰিদীপ লাহন, পবিত্ৰ ৰাভা তথা জেৰিনা বৰুৱাৰ দৰে অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল 2019 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে। আৰু এই চিনেমাখনে সৰ্বমুঠ 7 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। আমাৰ আজিৰ তালিকাখনৰ 1 নম্বৰ স্থানত থকা চিনেমাখনেই হ'ল ৰত্নাকৰ। যতীন বৰা, বৰহাৰাণী বিষয়া তথা নিশিতা গোস্বামীৰ দৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই চিনেমাখন ৰিলিজ হৈছিল 2019 চনৰ 11 অক্টোবৰ তাৰিখে। আৰু এই চিনেমাখনে সৰ্বাধিক 9 কোটি 23 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। বহুত কামৰ মানুহ হয় সি, তাৰ দম আৰু সাহসৰ ওপৰত নিৰ্ভৰ কৰিয়েই বেপাৰ চলাই আছো মই। Salam boss. ফ্যান্টাস্টিক কাম কৰিছ তই। গতিকে ৰাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'টোত পুনৰ লগ পাম। ধন্যবাদ।